আৰু আমি এই গোটেইকেইটা খোজকাঢ়ি আহি আছোঁ আৰু পিকনিকৰ জেগাটোলৈ। হাই কৰি দিয়া। दीदी वाह दीदी दीदी वाह दीदी दीदी আৰু এতিয়া ফাইনেলি 2টা বজাত খাব ওলাইছোঁ কণী ব্ৰেড আৰু জুচ। আৰু আমি এইবিলাক গোটেইবিলাক বহি লৈছোঁ এতিয়া ধুনীয়া কৰি। এইবিলাক আমাৰ গোটেই লেডিজ পাৰ্টি, মহিলা সন্থা। চাই থকা আৰু আপোনালোকে এতিয়া ভিডিঅ'টো ধুনীয়াকৈ। চাবলৈ আহিছে ডগি চব পোৱালি। ক'ৰ পৰা আহিছা তোমালোক? बच्चा कहाँ से आए हो? नो कमेंट। এয়া আমাৰ পূৰা বনোৱা চলি আছে। বেঙেনা ফ্ৰাই বনাই আছে, মানে ভাজি আছে, আৰু এইফালে ডান্স চলি আছে। ভাবিছোঁ ময়ো অকণমান গৈ নাচি দিওঁ আৰু। আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাই আছে। প্লিজ শেষলৈ আপোনালোকে স্কিপ নকৰাকৈ চাই যাব। আমাৰ পুৰা হৈ গ'ল মজা কৰি। এতিয়া আমি ওলাই যাম আৰু আমাৰ ভাত খোৱা হৈ গ'ল। আৰু বাকী যিবিলাক আছিল মানে ইহঁতে এতিয়া বহিছে আৰু এতিয়া খাবলৈ ধৰিছে। মানে বহুত বেছি ৰাতিয়ে হৈ গৈছিলে, আৰু আমাৰ পুৰা ৰাতি হৈ গৈছিলে। আৰু পৰিৱেশটো ইমান বেছি ধুনীয়া আছিল, মানে গোটেই পানীৰে সৈতে। মই মানে ভইচ অভাৰ কৰি দিলোঁ, কাৰণ মানে মাতটো ভালকৈ শুনা হোৱা নাই, মানে শুনা যোৱা নাছিলে। মানে বহুত বেছি ধুনীয়া আছিল জেগাটো। খাই আমাৰ পুৰা কমপ্লিট, আৰু বহুত দেৰি হৈ গৈছে। পিকনিকৰ চাগে আমি চবতকৈ লাষ্টৰ মানুহ, আৰু আমাৰ আহোঁতেও দেৰি হৈছিলে, আৰু বহুত বেছি ভাল লাগিল। প্লিজ মোৰ যদি আজি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ আহিছোঁ, বাই বাই।